অল ওভাৰ ইণ্ডিয়া অসমত ফাৰ্ষ্ট হৈছে গুৱাহাটী আৰু গুৱাহাটী মানে গুৱাহাটী নহয় তাত শিলচৰৰ ল'ৰাও আছে নগাঁৱৰ ল'ৰা আছে ছেকেণ্ড পজিশ্যন পাইছে শিলচৰ শিলচৰৰ কিমানে পাছ কৰিছে মই আপোনাক কৈ দিছোঁ শিলচৰত ক্লাছ 10 এণ্ড এবভ যিটো ভেকেঞ্চি আছে সেই ভেকেঞ্চিটো টোটেল পোষ্ট আছে 5000 বৰাক ভেলী ল'ৰা পাছ কৰিছে 1000 আউট অফ 5000 পোষ্ট অনলি শিলচৰ চেণ্টাৰৰ পৰা পাছ কৰিছে 1000 সেকেণ্ড ক্লাছ 8 এণ্ড এবভ পোষ্ট আছে 10000 বৰাক ভেলী ল'ৰা পাছ কৰিছে 2087টা So percentage of pass is 20%. Assam 35 district আছে Barak Valley has 3 district. তিনিখন ডিস্ট্ৰিক্টত পাস কৰিছে at an average of 20%. In grade 4. Grade 3 to মোৰ লগত কবাত আছিল মই grade 3 to 10000 পোষ্ট আছে পাস কৰিছে 1547 বয়জ